প্ৰথম সাঁথৰ কি ফুল দেখিলে মানুহ উভতি আহে। বন্ধুসকল, আপোনালোকে উত্তৰটো বিচাৰি পালেনে বাৰু? উত্তৰটো হৈছে হাউচফুল। নমস্কাৰ বন্ধুসকল, মই হৈছোঁ বিকি আৰু আপোনালোকে চাই আছে মোৰ এই ইউটিউব চেনেল i.a.বিকি। বন্ধুসকল, মই আজি আপোনালোকৰ মাজলৈ কেইটামান এনেকুৱা ধৰণৰ ফানি আৰু আচৰিত ধৰণৰ সাঁথৰ লৈ আনিছোঁ। গতিকে বন্ধুসকল, আজি পলম নকৰি ব'লক আমাৰ ভিডিঅ'টোলৈ আগবাঢ়ো। বন্ধুসকল, আজি আমাৰ 2 নম্বৰ সাঁথৰটো হৈছে আছিলে চেপত ওলাল পাকত, আনত নিবিন্ধি পিন্ধিলে নাকত। বন্ধুসকল, এইটো কিন্তু আচৰিত সাঁথৰ। আপোনালোকে সাঁথৰটোৰ উত্তৰ কমেণ্টত জনাই দিয়ক। আপোনালোকৰ এই সময় আৰম্ভ হৈ গৈছে। বন্ধুসকল, আপোনালোকে উত্তৰটো জানিছিলেনে বাৰু? উত্তৰটো হৈছে বায়ু বা পাদ। বন্ধুসকল, আমাৰ আজিৰ তৃতীয় সাঁথৰটো হৈছে কি দৈ খাব নোৱাৰি। বন্ধুসকল, আপোনালোকে যদি উত্তৰটো জানে তেতিয়াহ'লে কমেণ্টত জনাই দিয়ক। বন্ধুসকল, উত্তৰটো হৈছে মঙল দৈ। আজি আমাৰ চতুৰ্থ সাঁথৰটো হৈছে কোনটো ঘাটত জাহাজ নৰয়। বাৰু বন্ধুসকল, আপোনালোকে যদি এই সাঁথৰটোৰ উত্তৰ জানে তেতিয়াহ'লে কমেণ্টত জনাই দিবচোন। বন্ধুসকল, উত্তৰটো হৈছে গোলাঘাটত। বন্ধুসকল, আজি আমাৰ পঞ্চম সাঁথৰটো হৈছে যাওঁতে লৰালৰি আহোঁতে ধীৰ, বাঁহৰ তলত বহি আছে হনুমন্ত বীৰ। বন্ধুসকল, আপোনালোকে চাগে এই সাঁথৰটোৰ উত্তৰটো গম পাইছেই, তথাপি মই কৈছোঁ আৰু এই সাঁথৰটোৰ উত্তৰ হৈছে শৌচ। গতিকে বন্ধুসকল, আজি আমাৰ ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক এটা কৰি থৈ যাবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা বেল বুটামটো অল কৰি ল'ব। তেতিয়া আমি দিয়া সকলোবোৰ ভিডিঅ' আপোনালোকে অতি আগতীয়াকৈ আৰু সোনকালে চাব পাৰিব।